এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভালে ব্লগ শুট কৰা বহুত দিন হোৱাই নাইকিয়া আজি হৈছে 18 ছেপ্টেম্বৰ আজি হৈছে মোৰ জন্মদিন আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আৰু ভালদৰে আগুৱাই লৈ যাব পাৰোঁ মোৰ চেনেলটো আৰু মোৰ জীৱনটো যাতে খুব শান্তিৰে ভৰি পৰক মোৰ স্বাস্থ্যটো যাতে ভালে থাকে তাৰে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা এতিয়া প্ৰায় সন্ধিয়াই হ'ল বাৰ্থডে বুলি বিশেষকৈ একো কৰা হোৱা নাইকিয়া যেহেতু তজৰ হাফ ইয়াৰলি এক্সাম চলি আছে সৰু সুৰাকৈ পাতিছোঁ সকলো ফেমিলি মেম্বাৰ্ছে আহিব বাৰু আমাৰ ফেমিলিটো যিহেতু অকণমান ডাঙৰেই সকলো ফেমিলি মেম্বাৰ্ছখিনি একগোট হৈ গ'লে মানে বহুত ডাঙৰ এটা পাৰ্টি হৈ যায় আৰু এদিন মানে একেলগে এসাঁজ সকলোৱে মিলি পিনাই খালে বহুত ভাল লাগে এই যে হাঁহি ধেমালি কৰে কোনোবাই বোলে আগৰ দিনৰ কথাকে উলিয়ালে কোনোবাই বোলে ভূতৰ কথা উলিয়ালে কোনোবাই বোলে জমনি কথা উলিয়ালে সেনেকৈ হাঁহি ধেমালিৰে সময়কণ পাৰ হৈ যায় বহুত ভাল লাগে তাৰ কাৰণে মই এতিয়া চব আয়োজন কৰি আছোঁ আজি আছে ডিনাৰত পুৰি বনাম চিকেন বনাম চানা দাল বনাম আৰু মিক্স ভেজ বনাইছোঁ উইথ ক্ৰীম নাজানো আৰু কেনেকুৱা হয় খাবলৈ কিন্তু বনাই গৈছোঁ এইফালে তিয়াই থৈছোঁ চানা দাল এইখিনি তিয়াই থৈছোঁ আৰু এইফালে বনাইছোঁ মিক্স ভেজ ইয়াত এতিয়া ক্ৰীম এড কৰি দিম বাকী পুৰি আৰু চিকেনটো বনাবলৈ আছে সেইখিনি অকণমান লাষ্টত বনাম অকণমান দেৰিকৈ বনাম দিন গৈ আছে বছৰ গৈ আছে আৰু লগতে বয়সো বাঢ়ি গৈছে মাথো স্মৃতিৰূপে থৈ যোৱা এই ভিডিঅ' আৰু চিত্ৰবোৰহে পিছত কাম আহিব এই তিনিওগৰাকী হৈছে আমাৰ পৰিয়ালৰ এতিয়া জ্যেষ্ঠ যোনে শাহুমাৰ যোৱাৰ পিছত আমাক বহুতো কথা শিকায় বুজায় আৰু শুধৰায় অলপ আগত যে কৈছিলোঁ সকলোখিনি একগোট হ'লে কি হয় এয়া দেখিছেই নহয় কি হাঁহি ফূৰ্তি চব একেলগে লগ খাই পিনে কি যে স্মৃতিবোৰ বান্ধ খায় ন আজি মোৰ এই বিশেষ দিনটো এনেদৰেই পাৰ কৰিলোঁ মোক উইশ কৰা মোক আশীৰ্বাদ কৰা সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ পাৰ্টনাৰ ইন ক্ৰাইম মোৰ ছাপোৰ্ট ছিষ্টেম পৰীক বহুত বহুত থেংক ইউ ইমান ধুনীয়া এটা মৰম লগা উপহাৰ মোৰ কাৰণে অনাৰ বাবে আজি মোৰ মিনি ব্লগটো ইমানেই আছিল যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব